আজি বিটিয়াৰ প্ৰধান আমাৰ সকলোৰে সন্মানৰ জনপ্ৰিয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ তামোলপুৰৰ বাসগৃহত আজি ২৫০০ৰো অধিক আজি জনতা আৰু বিভিন্ন ৰাজনৈতিক পাৰ্টিৰ সদস্য কাৰ্যকৰ্তাসকলে আজি ইয়াত UPPLক ভাল পাই ইয়াত যোগদান কৰিছে আৰু আজিৰ যোগদান যি সভা এই বৃহৎ যোগদান সভাই আজি তামোলপুৰত এটা বাৰ্তা পঠিয়াইছে যে তামোলপুৰ সমষ্টি বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু গড়েশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যিমান পৰিষদীয় সমষ্টি আছে এই সমষ্টিবিলাকত UPPLৰ জয় নিশ্চিত হয়। সঁচাকৈ আজি বহুত ভাল লাগিছে কাৰণ মই দৰংগাজুলিৰ ২৬ নং দৰংগাজুলিৰ কেণ্ডিডেট হিচাপে একচুৱেলি মই ইয়াত বিধায়ক হিচাপে উপস্থিত আছোঁ। মোৰ সমষ্টি পৰিষদীয় সমষ্টিৰ কাম চলি আছে আমাৰো তথাপি ইয়াত বৃহৎ যোগদান কাৰ্যসূচীত আমাৰ প্ৰিয় CEM প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত থাকিব দিয়াৰ কাৰণে মই ইয়াত আহিছোঁ কাৰণ তেখেতে বিশেষ কাৰণবশতঃ চিৰাঙত যাব লগা হ'ল কিন্তু আজি ইয়াত দেখি মই সঁচাকৈ আপ্লুত হৈছোঁ যে ৰাইজ নিজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। সকলোৰে মুখে মুখে এটাই কথা প্ৰমোদ বড়ো চৰকাৰ পৰিৱৰ্তন দৰকাৰ আকৌ এবাৰ প্ৰমোদ বড়ো চৰকাৰ শান্তিৰ বাবে উন্নতিৰ বাবে সকলো জাতি জনগোষ্ঠীৰ বাবে কেৱল এটাই নাম প্ৰমোদ বড়ো চৰকাৰ। মহিলাৰী ডাঙৰীয়াই কি কম তেখেতৰ কথাটো কিমান দিন চৰকাৰ ভাঙিলে কিমান দিন চৰকাৰ বনালে কিন্তু তেখেতৰ যি সপোন আছিলে ২ মাহত চৰকাৰ ভাঙি চিফ হোৱাৰ এইটো কিন্তু আজি বাস্তৱত হৈ নুঠিল আৰু এইটো কেতিয়াও বাস্তৱ নহ'ব। তেখেতৰ যি সপোন চৰকাৰ ভাঙাৰ যি সপোন তেখেতে দিনতো দেখা পায় ৰাতিও দেখা পায় গতিকে এই সপোনটো সদায় সপোন হৈয়ে থাকিব।